নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ চেনেলৰ এটা নতুন ফ্লগলৈ আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আজি মানে এটা সাৰপ্ৰাইজ আছে আপোনালোকক দেখুৱাবলৈ বহুত ডাঙৰকে নহয় সৰুকে কিবা এটা আৰম্ভ কৰিছো মানে বহুত দিনৰ পৰা কৰিম বুলি ভাবি আছিলো কিন্তু হোৱাগে নাছিলে আজি এতিয়া হেয়া আৰম্ভ কৰিব লৈছো গতিকে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো গতিকে ভিডিওটো হেখলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক শেয়াৰ এণ্ড কমেন্ট কৰি দিব তেন্তে এতিয়া বলক ভিডিওটো আৰম্ভ কৰো তান মহাভক্তি তু শ্ৰৱণ কীৰ্তন ইহা কোন জানিয়ান কৰ্ম কৰি মৰু কয়ু কৃষ্ণ কথা ভূত যেন মতে ইহাতে হে আমাৰ মিলিল মহাভাগ তুমি হেন মহন্তক পাইলো ভাগ্য লাগ হে গাইজ সৰুকে কিবা এটা আৰম্ভ কৰিছো আৰু হেয়া আপোনালোককো দেখুৱালো মানে ভিডিও আৰম্ভণিতে কৈছিলো যে মই সাৰপ্ৰাইজ এটা আছে বুলি সাৰপ্ৰাইজ মানে তেনেকুৱা একো নহয় আৰু কাম এটা এটো আৰম্ভ কৰিছো গতিকে ভাবিলো আপোনালোককো দেখুৱাও কাম মানে সৰুকে পাৰ্লাৰ এখন খুলিছো মানে ঘৰৰ পৰা ওচৰতে আৰু চাৰিআলিতে পাৰ্লাৰখন আৰম্ভ কৰিছো তাকে ভাবিলো আপোনালোককো দেখুৱাও কেনেকে কি কৰিছো একেবাৰে সৰু সুৰাকে আৰম্ভ কৰিছো বৰ্তমান কি হয় পিছলে কেনেকে ভাল কি কৰিব পাৰো চাও আৰু কিন্তু কৰিছো যেতিয়া আৰম্ভ ভাবিলো আপোনালোকক নেদেখুৱাকেনো কেনেকে থাকো গতিকে আপোনালোকক দেখুৱালো অকনমান সৰু সুৰাকে নিয়ম অকমান কৰিলো আৰু ভাগৱত পাঠ কৰিলো তাৰ পিছত তেনেকে আৰম্ভ কৰিছো আপোনালোকেও মানে আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাব পাৰো কিবা এটা কৰিব পাৰো হে আপোনালোককো দেখুৱাও বুলি ভাবিলো ও মৰম দি মৰম কলৈ যা কলিজা থৈ যা ও কথা দে মই কথা দিলো তো ও তোৰে কৈ নাজানি মই হম ও তোৰে কৈ নাজানি ও মৰম দি মৰম কলৈ যা কলিজা থৈ যা ও কথা দে মই কথা দিলো তো ও তোৰে কৈ নাজানি মই হম ও তোৰে কৈ নাজানি